हेलो फ्रेंड, वेलकम टू माय चैनल राकेश वर्ल्ड। तो फ्रेंड्स एया देखिবলৈ পাইছে যিহেতু আজি সৰস্বতী পূজা, তো এয়া নিউ ড্ৰেছ পিন্ধি একদম ৰেডি চাকাচাক। তো ফ্ৰেন্ডছ মই এতিয়া যাবলৈ ওলাইছোঁ মোৰ বাইদেউৰ ঘৰত, যিহেতু মোৰ বাইদেউৰ ঘৰত আজি সৰস্বতী পূজা পাতিছে। তো মই তাতে যাম, অঞ্জলি ল'ম। তো মোৰ বাইদেউৰ ঘৰৰ সৰস্বতী পূজা কেনেকৈ পালন কৰিছে এই ভিডিঅ'টোত দেখুৱাম, আৰু আমাৰ নগাঁও কিছুমান স্কুল কলেজতো সৰস্বতী পূজা কেনেকৈ পালন কৰিছে আৰু মানুহৰ আগমন কেনেকুৱা, ভিৰ কেনেকুৱা, সম্পূৰ্ণ দেখুৱাম এই ভিডিঅ'টোত। তো ভিডিঅ'টো একদম স্কিপ নকৰিব, চাই থাকক একদম এণ্ডলৈকে। তো বহুত ভাল পাব, বহুত কিবা কিবি চাব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ, তো প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো ফ্ৰেণ্ডছ কিপ ৱাচিং, চাই থাকক। বাইদেউ ঘৰত আহিলোঁ আৰু আহি দেখিলোঁ যে এয়া দেও পূজা কৰি আছে, এয়া সৰস্বতী পূজা হৈ আছে বাইদেউৰ ঘৰত। তো এয়া দেখিবলৈ পাইছে দেও মানে পণ্ডিতজী বা কোনোবা ব্ৰাহ্মণ বুলি কয়, এয়া মন্ত্ৰ পঢ়ি আছে বাৰু পূজা হৈ আছে। नमो ब्रह्मणो देवाय गो ब्रह्मण हिताय जगदित श्रीकृष्ण गोविंदाय नमो नमः। नमो पापं पाप कर्मं स्मरणं समय काय सर्व पाप हर हरि। ओम नमो नारायण विष्णु, नमो नारायण विष्णुवे, नमो नारायण विष्णुवे, नमो नमः। অন্যতে গন্তব্য সমর্পে এবং দ্বার দেবতা গণভৈ নমো নমঃ। ওম দ্বার দেবতা গণভৈ ইয়াগচ্ছ তিষ্ঠে শুনে দত্তষ্টং মহাভুজং জ্ঞানং দ্বার দেবতা গণভৈ নমো নমঃ। এষ গন্ধ সমর্পয়ামি ওম দ্বার দেবতা গণভৈ নমঃ। এষ অর্ঘং সমর্পয়ামি ওম দ্বার দেবতা গণভৈ নমঃ। এতদ আচমনে দ্বার দেবতা গণভৈ নমঃ। এতদ পুনরাচমনে সমর্পয়ামি দ্বার দেবতা গণভৈ নমঃ। ধূপদীপ সমর্পয়ামি ওম দ্বার দেবতা গণভৈ নমো নমঃ। ওম গাং গণেশায় নমঃ, ওম গাং গণেশায় নমঃ, ওম গাং যমুনায় নমঃ, ওম গাং গঙ্গায় নমঃ, ওম গাং গঙ্গা শ্রী মা মানসদেবী নমঃ, ক্ষেত্রফলায় নমঃ, ওম বিঘ্নায় নমঃ। ওম দ্বার দেবতা গণভৈ মনোজ সংকল্পমস্তু। ওম ঈশ্বর সংকল্প। ওম আয়বরম শুভায় ভবতু, ওম আয়বরম শুভায় ভবতু। ওম বিষ্ণু বিষ্ণু বিষ্ণু, ওম বিষ্ণু ভূ স্বাহা, ওম ভূ স্বাহা, স্বাহা। স্বাগত বিলবত সমর্পয়ামি ওম ওই শ্রী শ্রী সরস্বতী দিব্যে, ওম ওই শ্রী শ্রী সরস্বতী দিব্যে স্বাহা। ওম তৎ বিষ্ণু পরমং পদং সদা পুষ্পং স্বাহা। এয়া আপুনি দেখিছে সকলোৱে থিয় হৈ আছে। এতিয়া আমি অঞ্জলি ল'ম। এয়া হোম মানে যজ্ঞ এতিয়া শেষ হ'বই। তো এয়া সকলোৱে থিয় হৈ আছে, অঞ্জলি ল'ব। এয়া ভক্তগণ থিয় হৈ আছে ৰাতিপুৱা আহি, দেখিছে আপোনালোকে। এয়া এতিয়া হোম মানে যজ্ঞ শেষ হ'ল। यही नहीं, अभी और सुनिए। এইফালে ভক্তগণসকল বহি আছে, সৰু সৰু বাচ্চা আছে, ডাঙৰ মানুহো আছে। সকলো অঞ্জলি ল'ব সেইকাৰণে বহি আছে। এয়া যজ্ঞ এতিয়া অলপ পাছতে শেষ হ'ব। তাৰপাছত আমি সকলোৱে একেলগে অঞ্জলি ল'ম। তো বহুত ভাল লাগিছে আজি, যিহেতু সৰস্বতী পূজা। এয়া আপুনি দেখিবলৈ পাইছে কলংকপল্লী বিদ্যাপীঠ। মোৰ ভাগিনী আৰাধ্যা এইটো স্কুলত পঢ়ে, তো সেইকাৰণে মই আজি আহিছোঁ। এয়া মই ভিতৰলৈ সোমালোঁ আৰু এয়া আপোনাক দেখাই দি আছোঁ ভিতৰৰ পৰিৱেশখন। এয়া দেখিছে সৰস্বতী দেৱী মা, এয়া তাতে পূজা হৈছে। এয়া মানুহ ইয়াতে সকলোৱে আনন্দতে বহি আছে, কথা পাতি আছে, প্ৰসাদ লৈ আছে। এয়া দেখিছে সকলোৰ পেৰেণ্টছ আহিছে। A few moments later. ইয়াতে খিচিৰি খুৱাই আছে, খিচিৰি লাবৰা ভাজি। তো এয়া মই লৈ আহিলোঁ প্ৰসাদ। এয়া সকলো টিচাৰ একেলগে ফটো লৈ আছে। এয়া এইফালে সকলো পেৰেণ্টছ আহিছে, প্ৰসাদ লৈ আছে। এয়া দেখিছে চেলফি লৈ আছে টিচাৰৰ লগত ষ্টুডেণ্ট। আপোনাক দেখাই দিওঁ, এয়া মা সৰস্বতী দেৱী সৰস্বতী পূজা ইয়াতে হৈছে। এয়া এইফালে সকলো ব্যস্ত খিচিৰি খোৱাত। এয়া সকলোৱে বহি একেলগে খিচিৰি খাই আছে, কোনোবাই চেলফি লৈছে।
দেখিছে পৰিৱেশখন কেনেকুৱা আনন্দত মোহিত হৈ গৈছে সকলো পেৰেণ্টছ নেক্সট মোৰ আৰাধ্যা আৰু মোৰ বাইদেউ খিচিৰি প্ৰসাদ খাই আছে এয়া দেখিছে সকলোৱে ইয়াতে বহি খিচিৰি প্ৰসাদ খাই আছে আনন্দতে আৰু মই আগতে খাই দিলোঁ তো এয়া এতিয়া ভিডিঅ' বনাই আছোঁ তো এয়া দেখিছে সকলো পেৰেণ্টছ আহি আছে ভিতৰলৈ সোমাই প্ৰসাদ লোৱাৰ কাৰণে মোৰ আৰাধ্যা নেক্সট ফ্ৰেণ্ডছ এয়া মই আকৌ আহিছোঁ আমাৰ নগাঁও পাইনিয়ৰ আৰ্টছ কলেজ এয়া দেখিবলৈ পাইছে তো এয়া মই এতিয়া ভিতৰলৈ সোমাম তো আপোনাক বাহিৰৰ পৰা দেখাই দিলোঁ এয়া পাইনিয়ৰ আৰ্টছ কলেজ रुको जरा सबर करो প্ৰথমতে সোমাই কৰি মা দেৱী সৰস্বতীৰ সেৱা কৰি লওঁ এয়া আশীৰ্বাদ ল'লোঁ সৰস্বতী মাৰ পৰা এয়া ইয়াতে হোম কৰি যজ্ঞ কৰি পূজা হৈছে এয়া দেখিছে মা সৰস্বতী এয়া আমি সকলোৱে বহি লৈছোঁ এয়া আমাৰ আৰাধ্যা তো আমি এতিয়া সকলোৱে ইয়াতে বহিছোঁ এয়া ইয়াতে বহাই সকলোকে লুচি ভাজি মানে পুৰি চব্জি খুৱাই আছে এয়া প্ৰসাদো দিছে তো মই বহি লৈছোঁ এতিয়া খাম ফাইনেলি ময়ো পাই গ'লোঁ পুৰি ভাজি আৰু চব্জি এয়া দেখিছে সকলো পুৰি ভাজি আৰু চব্জি খোৱাত মগ্ন তো ফ্ৰেণ্ডছ এতিয়া ময়ো দেৰি নকৰাকৈ পুৰি ভাজি আৰু চব্জিটো খাওঁ ফ্ৰেণ্ডছ মই এতিয়া আহিছোঁ আমাৰ নগাঁও গাৰ্লছ কলেজ কাৰণ বাইদেউ এইটো কলেজত পঢ়ি গৈছিলে আৰু ভাগিনী মানে এয়া তাইৰ মায়ে কলেজখন চাব সেইকাৰণে আহিছোঁ এয়া দেখিবলৈ পাইছে আপোনালোকে গেটৰ পৰা সোমাওঁতে এইখন लेकिन ये साला कर क्या रहा है यहाँ पे মই ভিতৰলৈ সোমালোঁ আৰু দেখিলোঁ যিহেতু নগাঁও গাৰ্লছ কলেজ তো চাৰিওফালে খালী ছোৱালী গাৰ্লছে গাৰ্লছ আৰু সকলো ছোৱালী আজি বহুত সাজি গাজি আহিছে এয়া দেখিবলৈ পাইছে তো চব ধুনীয়া ধুনীয়া ছোৱালী এয়া দেখিছে সকলো ইয়াতে থিয় হৈ ফটো লৈছে চেল্ফি পইণ্টৰ ওচৰত मेरे को जाना पड़ेगा তেওঁলোকক দেখি মোৰ এছাৰকে এটা গান মনত পৰিলে यहाँ कदम कदम पर लाखों हंसियाँ हैं हम मगर ये दिल का धोखा देने को तैयार है তো ফ্ৰেণ্ডছ মোৰ এই গানটো কেনেকুৱা লাগিছে আজি এই ব্লগটোত মিলাই দিলোঁ অলপ आज आज अभी अभी ए रहा नहीं जाता तड़प ही ऐसी है ना কিমান ধুনীয়া দিছ ইজ এ নগাঁও গাৰ্লছ কলেজ তো ইয়াত দেখিছে আপোনালোকে কলেজৰ কেম্পাছখন কিমান ধুনীয়া আৰু কলেজখনো বহুত ধুনীয়া ফ্ৰেণ্ডছ বহুত ধুনীয়া বনাইছে কলেজখন এয়া বহুত মানুহ আহিছে কলেজৰ ষ্টুডেণ্টো আছে বাহিৰা মানুহো আছে বহুত যিহেতু মই দেখিলোঁ এয়া আগৰ এক্স ষ্টুডেণ্ট আৰু বৰ্তমান পঢ়ি থকা ষ্টুডেণ্টো আহিছে राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो এয়া আমি এতিয়া অলপ সেইফালে গৈ আছোঁ য'ত দেৱী সৰস্বতী মাৰ পূজা হৈছে তো আপোনাকো অলপ দেখাই দিওঁ মণ্ডপটো এয়া বাইদেউ টিচাৰ লগত কথা পাতি আছে যিহেতু বহুত দিন পাছত পাইছে এয়া আপোনাক দেখাই দিওঁ বলক এয়া ৱাও কিমান ধুনীয়াকৈ বনাইছে ষ্টেজ ইয়াতে পূজা হৈছে এয়া মা দেৱী সৰস্বতী ভালেই লাগিছে তো এইয়া আমাৰ আৰাধ্যা আজি তোমাৰ মাৰ কলেজত আহি কেনেকুৱা লাগিছে बहुत ভাল লাগিছে দেখিলা আমাৰ কলেজ ওপৰত যাম বৰ্তমান হে বৰ্তমান এতিয়া ওপৰত যাম মই ওপৰত অঁ সেইফালে ওপৰত ওপৰত গৈ কি কৰিবা ওপৰত কি কৰিব কাকা আমাৰ আৰাধ্যা এতিয়া তাইৰ মাৰ লগত চিৰিৰে ওপৰত উঠি আছে
তাই বোলে ওপৰত উঠিব আৰু চাব কেনেকুৱা লাগে ওপৰৰ পৰা, সেইকাৰণে। আৰু তাই আজি বহুত হেপ্পী, যিহেতু তাই মায়ে পঢ়ি যোৱা কলেজখনত আহিছে তাই আজি। এয়া সেইকাৰণে মই আৰু মোৰ বাইদেউ লৈ গৈ আছোঁ ওপৰত। এয়া ওপৰত উঠি চাওঁ, সকলো ফালে ছোৱালী গাৰ্লছ সকলোৱে থিয় হৈ ফটো তুলি আছে, ফটো লৈ আছে। এয়া দেখিবলৈ পাইছে আপোনালোকে। এয়া ওপৰৰ ভিউটো বহুত ধুনীয়া। এয়া আমি গৈ আছোঁ এতিয়া, সেইফালেদি গৈ আমি নামি যাম। আমাৰ আৰাধ্যা और अभी तो रुको, क्लाइमैक्स अभी बाकी है। তো মানুহে কয় যে ছোৱালী নাই ছোৱালী নাই, ছোৱালী নাপাওঁ, বা আচৰিত কথা, এনেও ছোৱালী কম দেখা যায়, কিন্তু সৰস্বতী পূজাৰ দিনা ইমান ছোৱালী ক'ৰ পৰা যায় আহে, আচৰিত লাগে হেই। দুনিয়া হাচিনো কামেলা হৈ আছে ইয়াত। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিবলৈ পাইছে এইখন হ'ল নগাঁও গাৰ্লছ কলেজৰ কেম্পাছ। তো আপোনালোকৰ মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু কিবা কিবি আছে চাই থাকক আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে আজিৰ ব্লগটো। तू समझा? हाँ नहीं, तू समझा नहीं। চহৰৰ মাইয়া গো লাগে উৰা ধুৰা। তো ফ্ৰেণ্ডছ, এয়া আৰু অলপ আগত যাম আমি, আৰু তাৰপাছত বোলে তাতে খিচৰি খুৱাই আছে। এই জেগাখন দেখাই দিম আপোনাক। এয়া গৈ আছোঁ। এয়া ডিপাৰ্টমেণ্ট অফ ফিজিক্স। তো বহুত ভাল লাগিছে, কিবা জানো আজি এটা বেলেগ ফিলিংছ আৰু এটা বেলেগ মজা লাগি আছে, যিহেতু বেলেগ দিনা এই নগাঁও গাৰ্লছ কলেজত সোমাব নোৱাৰি। তো আজি সৰস্বতী পূজা, তো আজি চব বইজ সোমাই আছে ইয়াতে, গোটেই কেম্পাছটো ঘূৰি আছে, ফটো চটো তুলি আছে, ভিডিঅ' বনাই আছে কোনোবাই। তো আজি এটা বেলেগ মজা লাগিছে। এই মজা মানে কি ক'ম, যোনে যোনে ভিতৰত সোমাইছে সি গম পাব। এনেতো নগাঁও গাৰ্লছ কলেজৰ ভিতৰত বইজ এলাউ নহয়, তো আজি সোমাব পাৰিছোঁ, সেইকাৰণে চান্সত ব্লগ ভিডিঅ' এটা বনাই লওঁ। তো এয়া দেখিছে ইয়াতে খিচিৰি খুৱাই আছে এইখন জেগাত। এয়া ভিতৰলৈ সোমাব লাগে, তো ভিতৰলৈ যাওঁ, অলপ আপোনাক দেখাই দিওঁ জেগাখন কেনেকুৱা আৰু কেনেকুৱা ভিৰ মানুহৰ। এয়া দেখিছে এই খিচিৰি লাভাৰ। তো এয়া সকলোৱে লাইন পাতি শাৰী পাতি খিচিৰি লৈ ইয়াতে চকী আৰু বেঞ্চত বহি খাই আছে, টেবুলত খিচিৰি লৈ। এয়া দেখিছে প্ৰসাদ লৈ আছে, সকলোৱে খিচিৰি প্ৰসাদ খাই আছে। আজি তোমাৰ মাৰ কলেজত আহি কেনেকুৱা লাগিছে কৈ দিয়া। বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। তুমি পঢ়িবানে? আমাৰ ডাঙৰ হয় ইয়াতে। অঁ, আইতা বোলে বহুত ভাল লাগিছে, আৰু আৰু ইয়াত বহুত তাই কৈ আছে এইটো কলেজতে পঢ়িব ডাঙৰ হয়। কি হয় ইয়াত বহুত গাল বস্তু ৰিচাইকেলিঙো হয়, য'ত আমি বহি আছো তাৰ তলত প্লাষ্টিক দি বনাইছে। দেখুৱাই দিয়া। দেখিছে, ইও জানে, এয়া আপোনাক দেখাই দিওঁ। দেখিছে আপোনালোকে পানীৰ প্লাষ্টিক বটলেৰে এয়া কিমান ধুনীয়াকৈ জিৰণি ঘৰ সাজিছে, য'ত নেকি মানুহে বহিব পাৰিছে। আমিও বহিছোঁ ইয়াতে। তো कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं जी। আমি এতিয়া ঘৰলৈ যাবলৈ হ'লোঁ। এয়া আমি এতিয়া আকৌ উভতি নিজৰ ঘৰলৈ যাম। তো এয়া হৈ গ'ল আজি আমাৰ সৰস্বতী পূজা ঘূৰা। मजा आया। তো ফ্ৰেণ্ডছ, এয়া ফাইনেলি মই আহি ঘৰ পালোঁ। তো এতিয়া আবেলি 4টা বাজে। তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালেই পাইছে। যদি ভিডিঅ'টো ভালেই পাইছে আৰু ভালেই লাগে, তো ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো তেওঁলোকক কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু এই সৰস্বতী পূজাৰ ব্লগটো কেনেকুৱা লাগিছে এইটো জনাব মোক। তো ফ্ৰেণ্ডছ, বাই বাই, सी यू, फिर मिलेंगे और एक मज़ेदार ज़बरदस्त वीडियो के साथ। बाय बाय।
थैंक्स Yeah.